হাই ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কেঁচা আমৰ মিঠা টেঙা এটা চাটনি বনাব লৈছোঁ। চাটনিটো বনাবৰ কাৰণে মই 5টা মিডিয়াম সাইজৰ কেঁচা আম লৈছোঁ আৰু এইখিনি মই বাকলি গুচাই ল'ম। এতিয়া চাটনিটোত ব্যৱহাৰ কৰিবৰ কাৰণে মই 2 খিলা তেজপাত লৈছোঁ, কেইটামান শুকান জলকীয়া, এচামুচ কালজিৰা, এচামুচ মিঠি গুটি, এচামুচ চফ গুটি, এচামুচ জিৰা আৰু 2 চামুচ সৰিয়হ লৈছোঁ আৰু গৰম মছলা অকণমান। এইখিনি মই 100 গ্ৰামতকৈ অলপ বেছি গুড় লৈছোঁ। আমখিনি মই বাকলি গুচাই কাটি লৈছোঁ। এতিয়া মই গেছত চচপেন এটা বহাই তাত গুড়খিনি দি দিছোঁ। পানী অকণমান দিছোঁ, পানী মই বহুত বেছি দিয়া নাই আৰু গুড়খিনি মই ভালদৰে পগাই ল'ম। এতিয়া মই আনফালে কেৰাহীটো বহাই তাত তেল দি দিছোঁ। তেল বহুত বেছি দিব নালাগে, অকণমান দি দিছোঁ তেল। ইয়াত তেলখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াতে তেজপাত আৰু শুকান জলকীয়াখিনি দি দিছোঁ। এইখিনি মই অলপ ৰঙচুৱাকৈ ভাজি ল'ম। এইখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে মছলাখিনি দি দিছোঁ। কালজিৰা, মিঠি গুটি, চফ গুটি আৰু জিৰা। গৰম মছলাখিনি মই অকণমান পিছত দি দিম। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। আপোনালোকেও এনেকৈ বনাই চাবচোন, বহুত সহজ হয় আৰু বহুত কম সময়তে বনাব পাৰি। সৰিয়হখিনিও একেলগে দি দিছোঁ। আৰু আনফালে মোৰ গুড়খিনিও প্ৰায় হৈছে, মছলাখিনিও প্ৰায় ভজা হৈছে। মই জুইটো একেবাৰে কমাই ৰাখিছোঁ। এতিয়া ইয়াতে কাটি থোৱা আমখিনি দি দিছোঁ। আপোনালোকেও এনেকৈ বনাই চাবচোন, যিহেতু এতিয়া কেঁচা আমৰ বতৰ আৰু খায়ো ভাল লাগে। আপোনালোকে ভাতৰ লগত নাইবা গৰম গৰম লুচি আৰু ৰুটিৰ লগতো খাব পাৰে আৰু আপোনালোকে ফ্ৰিজত থৈও বহু দিনলৈকে খাই থাকিব পাৰিব। এতিয়া মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই ইয়াতে গৰম মছলাখিনি দি দিছোঁ আৰু এইখিনি মই এনেকৈ 5 মিনিটমান ভাজি লৈছোঁ। এতিয়া মই ইয়াতে ৰেড চিলি অকণমান দি দিছোঁ। এইটো কালাৰটো আহিবৰ কাৰণে দিছোঁ। ৰেড চিলিটো দিলে কালাৰটো খুব ধুনীয়া হয়। আৰু অকণমান দি দিছোঁ। এতিয়া আমখিনিৰ ওপৰত মই গুড়খিনি ঢালি দি দিছোঁ। এইখিনি গুড়তে মই আমখিনি অলপ সিজিব দিম। আমখিনি ধুনীয়াকৈ সিজি গৈছে। এয়া চাওক, মোৰ আমৰ মিঠা টেঙা চাটনি ৰেডি হৈ গ'ল। আপোনালোকেও জনাবচোন মোৰনো কেনেকুৱা হৈছে, আৰু যদি এতিয়ালৈকে কোনোবাই বনোৱা নাই তেনেহ'লে এবাৰ বনাই চাব আৰু সঁচাকৈ খাই বহুত বেছিয়ে ভাল লাগে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এইখিনি মই ঠাণ্ডা হ'বৰ কাৰণে উলিয়াই লৈছোঁ। যেতিয়া ভালকৈ ঠাণ্ডা হৈ যাব তেতিয়া মই কণ্টেইনাৰ এটাত ভৰাই ফ্ৰিজত ৰাখি থ'ম।